আমাৰ হাতত দুটা পলিনমিয়াল আছে এইটো এটা সিহঁতৰ এতিয়া আমি ফ্যাক্টৰ বাহিৰ কৰিম কি ফৰ্মত আছে সিহঁতে এইটো ফৰ্মত আছে ax squared plus bx plus c এই ফৰ্মটোত আছে দুইটা গতিকে আমি কেনেকৈ কৰিম এই b টোক আমি ভাঙিম b টোক কেইটা ভাগত ভাঙিম b1 আৰু b2 ত ভাঙিম কি উত্তৰ হ'ব লাগিব b1 plus b2 সমান b হ'ব লাগিব অফ কোৰ্স আৰু b1 আৰু b2 যেতিয়া আমি পূৰণ কৰিম এই a আৰু c ৰ পূৰণফলৰ সমান হ'ব লাগিব গতিকে এইটো ক্ষেত্ৰত কি হ'ব লাগিব b1 plus b2 ইয়াক মানে আমি ভাঙিব লাগিব দুটা ভাগত এটো b টাৰ ন হাতটো b1 plus b2 হাত হ'ব লাগিব আৰু যদি তাক ভাঙি দিও b1 আৰু b2 পূৰণ কৰো তেতিয়া 2 পূৰণ 6 সমান 12 ৰ সমান হ'ব লাগিব ac a ইয়াতে 2 c ইয়াতে 6 a আৰু c পূৰণ কৰিলে 2 আৰু 6 টো পূৰণ কৰিম 12 গতিকে সেই দুটা কন্ডিশন এতিয়া তুমি হাতক এনেকে ভাঙিব লাগিব যাতে যতক যোগ কৰিলে হাত হয় এটো হ'বই লাগিব কাৰণ ভাঙিছা আৰু পূৰণ কৰিলে 12 হয় কিছুমান বস্তু পটককে মনত আহিব কিছুমান নাহিবও পাৰে এতিয়া ভাবা প্ৰথম কিবা এটা কৰাৰ আগতে ভাবিলা এই এনেকুৱা প্ৰশ্নবিলাক যেতিয়া অকমান তোমালোকে কেইটামান প্ৰেক্টিস কৰিবা দেখাৰ লগে লগে মনত আহিব আৰু প্ৰথমতে অলপ সময় লাগিব এতিয়া ভাবা যে দুটা সংখ্যা আছে সেই দুটা সংখ্যা যোগ কৰিলে এটা 7 পায় মানে এটা পজিটিভ নাম্বাৰ পায় আৰু সিহঁতক পূৰণ কৰিলে এটা পজিটিভ নাম্বাৰ পায় তাৰ মানে সংখ্যা দুটা কি হ'ব এইটোত গোটেই ট্ৰিকটো আছে দুটা সংখ্যা যেতিয়া পূৰণ কৰিম আৰু পূৰণফলটো পজিটিভ হ'ব তেতিয়া সংখ্যা দুটা কি হ'ব লাগিব হয় দুটা সংখ্যাই পজিটিভ হ'ব লাগিব দুটা ধনাত্মক সংখ্যা পূৰণ কৰিলে এটা ধনাত্মক সংখ্যা পায় নাইবা দুটা সংখ্যা মাইনাস হ'ব লাগিব এটা মাইনাস আৰু এটা মাইনাস পূৰণ কৰিলে এটা পজিটিভ নাম্বাৰ পায় গতিকে হেতু দুটা পসিবিলিটি আছে কিন্তু ই কি কৈ আছে যে যোগ কৰিলে পজিটিভ হ'ব লাগিব তাৰ মানে দুইটা সংখ্যা পজিটিভ হ'ব লাগিব যদি এটা মাইনাস হয় সিহঁতক যদি যোগ কৰা তেতিয়া তো পজিটিভ নাম্বাৰ নোপোৱা গতিকে এইটো জানো যে b1 আৰু b2 দুইটাই পজিটিভ নাম্বাৰ হ'ব লাগিব গতিকে চাও এতিয়া b1 ধৰিলো আমি 1 বুলি কৰো আৰু b2 ক 6 বুলি কৰো এটো 7 হ'ল 1 যোগ 6 পূৰণ কৰিলে কিমান হ'ব 1 6 গুণ 6 এটো নহব 2 বুলি ধৰো আৰু 5 2 5 হলে আমি 7 হ'ব লাগিব ন এটো 7 হ'ব 2 পূৰণ 5 10 এটো নহব এটো 3 ধৰো আৰু 4 ধৰো 3 4 7 এটো হসা আৰু 3 পূৰণ 4 সমান 12 তাৰ মানে এইটো হয় এইটো বিচাৰি আছো আমি তাৰ মানে ইয়াক 3 আৰু 4 ভঙাম আমি 3 আৰু 4 যদি ভাঙো কি হ'ব 2x স্কয়াৰ প্লাস এই 3 টো হাতৰ 7x ৰ জায়গাত 3x প্লাস 4x আৰু প্লাস 6 টো থাকিব এতিয়া আৰু বাকি কিনি সহজ এই দুটাৰ পৰা কোনটো টাৰ্ম কমন আছে কমন থাকিলে তাত ব্র্যাকেটৰ বাহিৰত লৈ আহিব পাৰি x এটা কমন আছে এই দুটাৰ মাজত x টো যদি বাহিৰত লৈ আহো এইটোৰ পৰা কি থাকি গল 2 টো থাকি গল আৰু এটা x থাকি গল এইটোৰে এইটো পূৰণ কৰিলে 2x স্কয়াৰ হ'ব লাগিব আৰু এইটোত কি থাকিল +3 এইটোত কি কমন আছে 4x আৰু 6 মাজত কি কমন x টো কমন নহয় 4 আৰু 6 মাজত কিবা কমন আছে 2 বিকে 2 টো লৈ আহিলো বাহিৰত 4x ৰ জায়গাত 2x থাকি গল ভিতৰত আৰু +6 ৰ জায়গাত +3 কাৰণ 2 টো বাহিৰত লৈ আহিছো ন এতিয়া কি হ'ল এইটো আৰু এইটোৰ মাজত 2x + 3 ইয়াতো 2x + 3 ইয়াতো 2x + 3 এতিয়া তাক লৈ আহিলো বাহিৰত এইটো টাৰ্মত কি থাকি গল x এটা বাকি থাকি গল এইটো টাৰ্মত কি থাকি গল 2 এটা বাকি থাকি গল কি দেখিলা এটা পলিনোমিয়াল পূৰণ আৰু এটা পলিনোমিয়াল গতে 2x + 3 আৰু x + 2 এই দুটা এইটো পলিনোমিয়ালৰ ফ্যাক্টৰ গতিকে এই পলিনোমিয়ালটোক আমি ফ্যাক্টৰাইজ কৰিলো উৎপাদক বাহিৰ কৰিলো এতিয়া এইটো চাম ইয়া কি কৰিম ই অলপ একে ধৰণৰ ইয়াক ভাঙিব লাগিব এটা -7 ক ভাঙিব লাগিব দুটা সংখ্যা b1 আৰু b2 কন্ডিশন কি যোগ কৰিলে b1 প্লাস যেতিয়া b2 কৰিম যোগ কৰিলে কিমান হ'ব লাগিব -7 এই সাইনটো বিৰাট ইম্পৰ্টেন্ট আৰু পূৰণ কৰিলে কিমান হ'ব লাগিব a পূৰণ c 6 পূৰণ 2 সমান 12 হ'ব লাগিব একে ধৰণৰ কিন্তু অলপ বেলেগ তাক এনেকে ভাঙিব লাগিব হাতক যে যোগ কৰিলে -7 আহে আৰু পূৰণ কৰিলে 6 পূৰণ 2 12 আহে
এতিয়া ভাবা কি হৈ আছে অলপ বেলেগ এইটো তুমি বিচাৰি আছা দুটা সংখ্যা ইহঁতক যেতিয়া যোগ কৰিবা এটা মাইনাস নাম্বাৰ পাব লাগিব -7 আৰু ইহঁতক যেতিয়া পূৰণ কৰিবা তেতিয়া এটা পজিটিভ নাম্বাৰ পাব লাগিব কি তাৰ মানে সংখ্যা দুটা কি হ'ব লাগিব দুটা সংখ্যা মাইনাস সংখ্যা হ'ব লাগিব এটা মাইনাস আৰু এটা মাইনাস যেতিয়া যোগ কৰিবা এটা মাইনাস সংখ্যা পাবা আৰু এটা মাইনাস যেতিয়া পূৰণ কৰিবা তেতিয়া হলে এটা পজিটিভ নাম্বাৰ পাবা গতিকে এটা হিন্ট পাই গলা তোমালোকে যে আমি এতিয়া বিচাৰি আছো দুটা নেগেটিভ দুটা ঋণাত্মক সংখ্যা গতিকে কি হ'ব পাৰে -1 আৰু -6 হ'ব পাৰে -1 -6 হলে -7 হয় আৰু পূৰণ কৰিলে -1 আৰু -6 যদি পূৰণ কৰো 6 হয় গতিকে নহয় এইটো 12 নহল ন গতিকে হ'ব পাৰে -2 আৰু -5 হ'ব পাৰে কমা এটা দিও -2 আৰু -5 হলে তোমাৰ -7 হয় কিন্তু -2 পূৰণ -5 সমান 10 হয় গতিকে নহয় এইটো -3 হ'ব পাৰে বা -4 হ'ব পাৰে -3 আৰু -4 ও -7 দিয়ে আৰু -3 times -4 12 হয় গতিকে এইটো পেয়াৰ আমি বিচাৰি আছো গতিকে এইটো হ'ব -3 এইটো হ'ব -4 এতিয়া ভাঙি দিয়া 6x squared minus 3x minus 4x plus 2 bas এই দুটাৰ মাজত কি কমন এই দুটাৰ মাজত কমন হল তোমাৰ 3x correct 3x যদি হয় ইয়াৰ পৰা যদি 3x লৈ আহিছা 3 আৰু 6 গটে 2 এটা থাকি গল x এটা থাকি গল 3x আহি গল গটে -1 এই দুটাৰ মাজত কি কমন -4 আৰু 2 ৰ মাজত কি কমন -2 টো কমন -2 যদি লৈ আহা এইটোত কি থাকিল 2x আৰু এই দুইটো বাহিৰত আহি গল না -2 গতিকে এটো -1 হ'ব সাইনটো মন কৰি থাকিবা এনেকুৱা বিলাকত সাইন মন কৰাটো বিৰাট দৰকাৰী এটো -4x + 2 -2 টো বাহিৰত লৈ আহিছা গতিকে এইটো ঠিকে আছে কাৰণ এটো মাইনাসে আছিল গতিকে পজিটিভ 2x থাকিব ইয়াত সাইনটো পজিটিভ আছিল কিন্তু তুমি -2 বাহিৰত লৈ আহিছা না গতিকে এইটো মাইনাস হ'ব লাগিব কাৰণ আলটিমেটলি 2 হ'ব লাগিব গতিকে এতিয়া একদম সহজ বাকিখিনি এইটো তো 2x - 1 আছে এইটো তো 2x - 1 আছে 2x - 1 এইটোৰ পৰা তোমাৰ 3x আছে বাকি আৰু এইটোত -2 আছে হৈ গল ফ্যাক্টৰাইজ হৈ গল গতিকে তেনেকে তোমালোকে সংখ্যাবিলাক ভাঙি ভাঙি মাজৰ সংখ্যাটো ভাঙি ভাঙি বি টাৰ্মটো ভাঙি ভাঙি এটা পলিনোমিয়ালৰ উৎপাদক বিলাক উলিয়াব পাৰা